হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি মই ক'ৰবাত যাব ওলাইছোঁ, বহুত দূৰণিৰ যাত্ৰা। তো এতিয়া ৰাতিপুৱা বাজিছে 3টা আৰু আন্ধাৰ হৈ একদম আন্ধাৰ হৈ আছে। মই 3টা বজাতে ওলাই মেলি ৰেডি হৈ আছোঁ আৰু ক'লৈ যাব ওলাইছোঁ আপোনালোকে চাব। আৰু একদম চিম্পুলকৈ ওলাইছোঁ, একো মেকআপ কৰা নাই। কেনেকুৱা লাগিছে ক'ব। আৰু মই জোতা মোজা পিন্ধি এতিয়া ৰেডি হৈ লওঁ। আৰু তাত যোনডোখৰ জেগাত যাব ওলাইছোঁ তাত বহুত গৰম, মানে গৰম হয় আৰু বহুত গৰম হয়। আৰু মেইন ইম্পৰ্টেণ্ট বস্তু হৈছে চাৰ্জাৰ, হেডফোন আৰু এটা পাৱাৰ বেংক। এইকেইটাতো একদম প্ৰয়োজনীয়, হেডফোনডালটোতো লাগি। আৰু মই কাপোৰ চাপোৰ ভৰাই মেলি পেকিং কৰি ৰেডি হৈ গ'লোঁ। আৰু তাত বহুত ঠাণ্ডা আছে, সেইটো কাৰণে নাৰিকল তেল, ভেচলিন কিবাকিবি লৈ ল'লোঁ। আৰু এতিয়া মই ৰেডি বেগ লৈ, আৰু এতিয়া মই যাওঁ। বাই বাই ফ্ৰেণ্ডছ।